নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ MA আছামিছৰ অৰ্থাৎ KKHSOU পেপাৰ 3 অৰ্থাৎ PGAS S103 অসমীয়া নাটকৰ এছাইনমেণ্ট প্ৰশ্ন। তৃতীয়টি প্ৰশ্ন অৰ্থাৎ 3 নম্বৰৰ প্ৰশ্নটি আগবঢ়াইছোঁ। গতিকে আহক ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টি মোৰ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। এয়া পেপাৰ 3ৰ মোৰ তৃতীয় নম্বৰ প্ৰশ্নৰ গটো লৈছোঁ মই ইয়াতে। চাওক, এজাক জোনাকীৰ জিলমিল নাটকৰ চৰিত্ৰসমূহৰ চমু পৰিচয় আগবঢ়াওক। ইয়াৰ উত্তৰটো মই এনেদৰে লিখিছোঁ। ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াদেৱে ৰচনা কৰা এক উল্লেখযোগ্য নাটক হ'ল এজাক জোনাকীৰ জিলমিল। এই নাটকখনৰ ৰচনাকাল 1961 চন বুলি নাট্যকাৰ শইকীয়াদেৱে উল্লেখ কৰিছে। এখন নাটকৰ এটি প্ৰধান বিশেষত্ব হৈছে নাটকৰ চৰিত্ৰ। নাটক এখনৰ অমৰত্ব নিৰ্ভৰ কৰে চৰিত্ৰ সৃষ্টি দক্ষতাৰ ওপৰত। এজাক জোনাকীৰ জিলমিল নাটকখনৰ সৰ্বমুঠ চৰিত্ৰৰ সংখ্যা হৈছে 6টা, ক্ৰমে চকীদাৰ, চকীদাৰনী, বিজুলী, ভাস্কৰ, মনোহৰ আৰু মৃণাল। এই চৰিত্ৰকেইটাৰ চমু পৰিচয় তলত দিয়া ধৰণৰ। চকীদাৰ, চকীদাৰনী। চকীদাৰ, চকীদাৰনীৰ চৰিত্ৰ দুটা এহাল বৃদ্ধ পিতৃ মাতৃৰ চৰিত্ৰ। তেওঁলোকে সকলোৰে সুখ শান্তি কামনা কৰে। সহজ সৰল এই চৰিত্ৰ দুটিৰ মাজত মানৱতাৰ অমল ধাৰা বৈ আছে। দ্বিতীয়টি চৰিত্ৰ হৈছে বিজুলী। নাটকখনৰ আটাইতকৈ মনোমোহা চৰিত্ৰটো হ'ল বিজুলী। কলেজৰ 4ৰ্থ বৰ্ষত পঢ়ি থকা বিজুলীৰ অন্তৰ ভৰি বৈ আছে মৰম, স্নেহ, আন্তৰিকতাৰ এখন বিশাল নদী। সেইবাবে তাইৰ কাৰ্যকলাপেৰে ভাস্কৰহঁতৰ দৰে গণবিচ্ছিন্ন বিদ্ৰোহত লিপ্ত থকা ব্যক্তিসকলৰ মনতো প্ৰেমৰ অমৃত ধাৰা বোৱাব পাৰিছে। আৰু চাওক, ভাস্কৰ, মনোহৰ আৰু মৃণালৰ চৰিত্ৰ। এওঁলোক কোনো বিদ্ৰোহী গোটৰ সদস্য। ভাস্কৰ হ'ল এই গোটটোৰ দলপতি। মন কৰিবলগীয়া যে এই তিনিটা চৰিত্ৰ বিদ্ৰোহী গোটৰ 3টা প্ৰজন্মৰ প্ৰতিনিধি। মনোহৰ আধুহীয়া, ভাস্কৰ ডেকা আৰু মৃণাল যুৱ প্ৰজন্মৰ প্ৰতিনিধি। তেওঁলোকৰ মনতো এখন শান্তিপূৰ্ণ পৃথিৱীৰ কামনা আছে। হাতত ৰিভলভাৰ তুলি ল'লেও তাৰ মাজতে লুকাই আছে এখন মৰম। এনেদৰে মই আপোনালোকৰ 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰটি আগবঢ়াইছোঁ এছাইনমেণ্টৰ। হয়, আৰু আপোনালোকে এই পেপাৰ বা আগত 2খন পেপাৰো মোৰ চেনেলত মই আগবঢ়াইছোঁ। গতিকে আপোনালোকে চাই ল'ব পাৰিব আৰু কিবা অসুবিধা হ'লে মোক কমেণ্টৰ দ্বাৰা জনাব পাৰিব। গতিকে আজিলৈ আহিছোঁ আৰু নেক্সট ভিডিঅ' আগবঢ়াম 4ৰ্থ পেপাৰটিৰ। গতিকে ধন্যবাদ।